মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইবেটছালা ইউটিউব চেনেলৰ এটা ফ্ৰেছ ভিডিঅ'লৈকে মই যদি গ'লে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ দুখন লেটেষ্ট নটিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চাই কিছু পৰিমাণে হ'লেও উপকৃত হ'বা। ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত তোমালোকে যদি এতিয়াও এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ মই তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট ভিডিঅ'বিলাকে লৈ আহি থাকোঁ। গতিকে আহা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই ভিডিঅ'টোত আমি দুখন নটিফিকেশ্যনৰ কথা আলোচনা কৰিম। এখন হৈছে 27 তাৰিখে তোমালোকৰ বাবে এখন নটিফিকেশ্যন দিছিলে গুৱাহাটী ইউনিভাৰ্চিটিয়ে, য'ত যি মাৰ্কশ্বিটসমূহ আছে, মাৰ্কশ্বিটসমূহ বা যি ছাত্ৰ ছাত্ৰীসমূহৰ যি ৰিজাল্টৰ ওপৰত বিভিন্ন ধৰণৰ সমস্যা আছে তাৰ বিষয়ে কৈছিলে, লগতে ৰিভলিউশ্যনৰ কথা কৈছিলে যিসকল ছাত্ৰ ছাত্ৰীৰ এৰিয়াৰ আছে। আৰু তোমালোকৰ আজি এখন নটিফিকেশ্যন দিছে যিসমূহ ফৰ্ম এতিয়াও এপ্ৰুভ কৰা নাই, এপ্ৰুভ কৰাৰ ওপৰত, গতিকে দুয়োটাই আলোচনা কৰিম। চোৱা, প্ৰথম যি 27 আগষ্ট তাৰিখে নটিফিকেশ্যন দিছিলে সেই নটিফিকেশ্যনখনত সেইসকল ছাত্ৰ ছাত্ৰীৰ কথা কৈছিলে যিসকল ছাত্ৰ ছাত্ৰীৰ যি মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটত তোমালোকৰ এবচেণ্ট দেখাই আছে, যি ছাবজেক্ট আছে যদিহে ছাবজেক্টটো তোমালোকৰ মিচিং দেখাই আছে বা পেপাৰখন তোমাৰ মিচিং দেখাই আছে, নহ'লে ধৰা আগতে তুমি কোনোবা এখন পেপাৰ ক্লিয়াৰ কৰিছিলে, সেই পেপাৰখনত এইবাৰ তোমাৰ কি হৈছে, এবচেণ্ট আহিছে। যদিহে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেতিয়াহ'লে তোমালোকক গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটা ইমেইল দিছে। ইমেইলত তোমালোকে এটা মেইল কৰিব দিছে তোমালোকৰ সমস্যাসমূহ মেনশ্যন কৰি। মেইল আইডিটো তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তোমালোকে তাৰ পৰা গৈও তোমালোকে মেইল কৰিব পাৰিবা। আৰু তোমালোকে যি মেইল কৰিব লাগিব, মেইলটো তোমালোকে 15 ছেপ্টেম্বৰৰ আগতে কৰিব লাগিব। তোমালোকৰ যিসমূহ সমস্যা হৈছে সমস্যাসমূহ জনাই যি মেইল কৰিবা তাতে তোমালোকে কিছুমান ডকুমেণ্টছ দিব লাগিব। তোমালোকে প্ৰথমতে এখন এপ্লিকেশ্যন দিব লাগিব। এপ্লিকেশ্যনখনত তোমালোকৰ যি প্ৰব্লেম হৈছে প্ৰব্লেমটো ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব। লগতে আগৰ যি এক্সামিনেশ্যন আছে, এক্সামিনেশ্যনৰ যিমানবিলাক মাৰ্কশ্বিট আছে সকলোবিলাক মাৰ্কশ্বিটে তোমালোকে মেইলত পঠাব লাগিব। লগতে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যিখন আছে সেইখনো তোমালোকে পঠাব লাগিব। লগতে তোমালোকৰ যি কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট নাম্বাৰো তোমালোকে পঠাব লাগিব, যি মেইল আছে মেইলত। তাৰ পিছত তোমালোকৰ কি কৈছে, গুৱাহাটী ইউনিভাৰ্চিটিত তোমালোকে গৈ পাৰা পৰিশ্ৰম যি হাৰ্ড কপি আছে হাৰ্ড কপিটো জমা দিবৰ বাবে মানা কৰিছে। যদিহে কিবা কাৰণত তোমালোকৰ মেইলটো চেণ্ড নহয় তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত গৈ তোমালোকৰ ডকুমেণ্টছবিলাক ছাবমিট কৰিব পাৰা। তাৰপিছত তোমালোকৰ 14, 15 আৰু 16 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ এনচাৰ স্ক্ৰিপ্টসমূহ ৰিভলিউশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি SBI কালেকশ্যন আছে SBI কালেকশ্যনত গৈ তেতিয়াহ'লে তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি SBI কালেক্ট আছে SBI কালেক্টত গৈ ৰিভলিউশ্যনৰ বাবে আবেদন কৰিব বিচাৰে। কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে পাৰিব? যিসকল ছাত্ৰ ছাত্ৰীৰ ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰত ৰিজাল্টত সন্তুষ্টি হোৱা নাই এইবাৰ, সেইসকল ছাত্ৰ ছাত্ৰীয়ে পাৰিব। ইয়াৰো মই যি লিংক আছে লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিবৰ বাবে চেষ্টা কৰিম, কাৰণ ইয়াত তোমালোকৰ যি নটিচখনত লিংক দিয়া আছে সেই লিংকটো তোমালোকৰ কাম নকৰে। গতিকে তাৰ বাবে মই এটা বেলেগ লিংক দিব চেষ্টা কৰিম। গতিকে এই কথাটোৰ বাবে তোমালোকে এই ভিডিঅ'টোত এটা লাইক দি দিব পাৰা, এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিব পাৰা। তোমালোকে ৰিভলিউশ্যন কৰিব লাগিব 11 ছেপ্টেম্বৰৰ আগতে। আৰু তোমালোকে ৰিভলিউশ্যন কৰাৰ পিছত তোমালোকৰ যি হাৰ্ড কপি আছে হাৰ্ড কপিটো গুৱাহাটী ইউনিভাৰ্চিটিত ছাবমিট নকৰিলেও হ'ব। আকৌ গুৱাহাটী ইউনিভাৰ্চিটিয়ে আজি এখন নটিফিকেশ্যন দিছে যে যিসকল ছাত্ৰ ছাত্ৰীৰ এৰিয়াৰৰ ফৰ্ম ফিল আপ কৰিছিলে 2nd ছেম, 4th ছেম আৰু 6th ছেমিষ্টাৰত, তেওঁলোকৰ ফৰ্মসমূহ যদিহে এতিয়ালৈকে কলেজসমূহে এপ্ৰুভ কৰা নাই তেতিয়াহ'লে কলেজসমূহক 2 দিন সময় বঢ়াই দিছে আৰু তেওঁলোকে 1 ছেপ্টেম্বৰৰ ৰাতি 12 বজাৰ আগলৈকে এই ফৰ্মসমূহ এপ্ৰুভ কৰিব পাৰিব। এইটো বুজোৱা নাই যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও ফৰ্মসমূহ ফিল আপ কৰা নাই তেওঁলোকক সময় বঢ়াই দিছে, তেওঁলোকে ফৰ্মসমূহ ফিল আপ কৰিব পাৰিব, এনেকুৱা নহয়। এইটো অকল কলেজবিলাকৰ বাবেহে দিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত ইমানেই আছিল। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু পৰিমাণে হ'লেও উপকৃত হৈছা। যদিহে তোমালোকে ভাবা এই ভিডিঅ'টোৱে তোমালোকৰ কিছু পৰিমাণে হ'লেও সহায় কৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকে লাইক কৰিবা। যদিহে ভাবা যে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰা বিধৰ তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এই ভিডিঅ'টো যদিহে ভাবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব পাৰি তেতিয়াহ'লে শ্বেয়াৰ কৰিবা। অন্য এটা ভিডিঅ'ত তোমালোকক নিশ্চয় মই লগ পাম। তেতিয়ালৈকে মই জ্যোতি কলিতা এই ভিডিঅ'টোৰ পৰা বিদায় মাগিব বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম।